হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম বুলি ভাবিছোঁ কঁঠাল আৰু আম আচাৰ বনাই, আৰু কঁঠাল আৰু আম আচাৰনো কেনেকৈ বনায় আৰু কেনেকুৱানো বনিব আপোনালোক সকলো দেখাই আছোঁ। আপোনালোকে কোনো স্কিপ নকৰাকৈ চাই থাকিব প্ৰথমৰ পৰা শেষলৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফাইনেলি মই কঁঠালখিনি কাটি ৰেডি কৰি দিলোঁ, আপোনালোকক দেখাই দিছোঁ কঁঠালখিনি। ইয়াত এইখিনি কঁঠাল কাটি পিনে ৰেডি কৰি দিলোঁ, আৰু এইখিনি এতিয়া মানে আচাৰ বনাবলৈ প্ৰথমতে কুকাৰত ভৰাই লওঁগৈ। কুকাৰত ভৰাই এইখিনি 2টা চিটি মাৰি প্ৰথমতে বইল কৰি লওঁ। এইখিনি কটা কঁঠালখিনি ভালদৰে ঠাণ্ডা পানীত ধুই লৈছোঁ। প্ৰথমতে ধুই হালধি আৰু নিমখ পৰিমাণে দি লৈছোঁ। দি পিনে অলপ মিহলি কৰি এই পানীত অকণমান বইল কৰিবলৈ কাৰণে কঁঠালখিনি ঢালি লৈছোঁ, আৰু ঢাকনি লগাই এতিয়া অকণমান গেছত দি দিলোঁ। গেছত বহাই জুই লগাই দিছোঁ। ভৰাই মেলি গেছত বহাই দিছোঁ। চিটিটো মাৰক, তাৰপিছত নমাই দিম। আপোনালোকৰ মোৰ অভিজ্ঞতা নাই আচাৰ বনোৱাৰ কঁঠালৰ, কিন্তু তথাপিও প্ৰথমবাৰ বনাই চাইছিলোঁ কেনেকুৱা হয় কঁঠাল আচাৰ। এনেই কিবা কিবি আম চাম বনাওঁ, তেনেকৈ বনাইছোঁ আগতে। আমাৰ আকৌ শ্ৰীমতী আকৌ আচাৰ বনাব নোৱাৰে, খাবলৈহে ভাল পায়, তেওঁ মানে নবনায়। কিন্তু মই এইবোৰ আচাৰ কিবা কিবি এইবোৰ জুতি লগা বস্তু ময়ে বনাই থাকোঁ প্ৰায়। আৰু কিবা কিবি ভাতত কেতিয়াবা কিবা কিবি খাই কিন্তু বিৰাট ভাল পায় আকৌ শ্ৰীমতী। মই এইবোৰ বনাওঁ কিবা কিবি এতিয়া চাটনি হওক কিবা হওক তেনেকুৱাবোৰ কিবা কিবি বনাই বোলে খাবলৈ সি আগতেই, কিন্তু বনাবলৈ নোৱাৰে, সি কষ্ট নকৰে। মই পূৰা বনাওঁ, আৰু বনাই সিয়ে বেছি আগতে খাবলৈ বিচাৰে। আৰু এতিয়া সেইখিনি আচাৰ মই বনাই আছোঁ। এতিয়া বনাই থকা দেখাই থাকিম, আপোনালোকে চাই থাকিব কোনো স্কিপ নকৰাকৈ। আৰু ৰ'ব এটা কথা, আপোনালোকে যদি মোৰ চেনেলটো ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ফেচবুকত চাইছে যদি ফেচবুকৰ পেজটো ফ'ল' কৰি ল'ব। মই অসমক আৰু অলপ মৰম দিয়ক, অনাগত দিনত যাতে আৰু ভাল ভিডিঅ' বনাব পাৰোঁ। আৰু দেখাই আছোঁ আচাৰ কেনেকৈ বনাওঁ। বলক। বতৰো একদম মানে ৰ'দ আৰু একদম টিকা ফটা ৰ'দ দিছে নহয় চাওক। গতিকে ঘৰত কিবা কিবি বাহিৰত কাম চাম কৰিলোঁ, ক'লা মলাটো হৈ গ'লোঁ, আৰু এইপিনে গোটেইবোৰ ঘামি ঘাম হৈ আছে। এনেকৈ আৰু ভিডিঅ' বনাই আছোঁ, দেখাই থাকিম, চাই থাকিব। এইফালে কঁঠালৰ কুকাৰত এইখিনি ঠাণ্ডা হোৱালৈকে মই এই জিৰাখিনি মানে অকণমান গৰম কৰি ৰেডি কৰি লওঁ। এইখিনি চব জিৰা মিক্স আছে, আমি পাঁচপন বুলিয়ে কওঁ। এইখিনি ৰেডি কৰি লওঁ। গৰম কৰি ল'লে মানে বেয়া নহয়, নেভেকুৱে মানে। এইখিনি অলপ গৰম কৰি, বেছি ক'লা পৰিবও দিব নোৱাৰোঁ। বেছি ক'লা পৰিলে আকৌ মানে আচাৰখিনি তিতা লাগিব। অলপ গৰম কৰি মিক্সিত মাৰি দিব লাগিব। অলপ ৰঙচুৱা লেখীয়া অকণমান হোৱাৰ পিছতে মানে নমাব লাগিব। আৰু বেছি মানে জ্বলাই দিলে এইখিনি তিতা লাগিব। কালাৰটো অকণমান এই চব গুটিকেইটা কালাৰটো বেলেগ, কালাৰটো অকণমান ইমানতে হৈ গ'ল। এতিয়া মানে মিক্সিত মাৰি লওঁ। ইয়াত থ'ব নোৱাৰোঁ, নমাই দিব লাগিব, নহ'লে বেছি দেৰি ইয়াত থৈ দিলে তিতা লাগিব আচাৰখিনি খাবলৈ। নমাই লওঁ এতিয়া, নমাই দিছোঁ। এইখিনি এতিয়া প্লেট এখনত নমাই ল'লোঁ। নমাই পিনি এতিয়া মিক্সিত মাৰি দিবগৈ লাগে। অলপ মানে মচমচীয়া হ'ব তেতিয়া। অকণমান দেৰি ৰাখি ল'ব লাগিব। ৰাখিলে মানে গৰমে হ'লে অলপ ঢিলা সেমেকা লিখা হ'বতো। অকণমান দেৰি 1-2 মিনিট ৰাখি পিনে মিক্সিত ভৰাই লৈছোঁ। এতিয়া মানে মিক্সিত ভৰাই লওঁ। এতিয়া এইখিনি দিব লাগিব। দি মিক্সিত মৰা হৈ গ'ল। এতিয়া উলিয়াই চাওঁচোন। এইখিনি মিক্সিত মৰা হৈ গ'ল। এইখিনি এইফালে এতিয়া ঠাণ্ডা হৈ গ'ল। এইপিনে খুলি লওঁ। এইপিনে মানে এইটো পানীখিনি অলপ চেকিবৰ কাৰণে এনেকুৱা হৈ গ'ল। ধুনীয়া কালাৰ হালধি চব একেবাৰে ধুনীয়া সিজি গ'ল। 2টা চিটি মৰাৰ কাৰণে ইমানটো সিজি গ'ল।
যদি এটা মাৰে তেতিয়াহ'লে টান হৈ থাকিব অলপ, সেইকাৰণে দুটা মৰাই দিলোঁ। চিটিটো জোৰাই দিছোঁ অলপ। এতিয়া এইখিনি ডাঙৰ থালি এখনত ৰ'দত দিব হয়। এইখিনি এতিয়া মানে এই ডাঙৰ থালখনত মেলি দিওঁ, মেলি পিনে অলপ ৰ'দত দি দিওঁগৈ। এনেকুৱা কৰি মানে এতিয়া ৰ'দত দি ৰাখিছোঁ। এনেকৈ অলপ নিয়ৰ হ'বলৈ দিছোঁ, পানীটো যাওক বুলি। তাৰপিছত আচাৰখিনি কেনেকৈ বনাওঁ দেখাই আছোঁ, আপোনালোকে চাই দিব, কোনো স্কিপ নকৰা কৰি। তেলখিনি দালি লওঁ এতিয়া, ইয়াত এনেকৈ দালি লৈছোঁ, ডলা হৈ গ'ল। তাৰপিছতখিনি আচাৰ এই কঁঠালখিনি এতিয়া ঢালি দিওঁ আৰু কঁঠালখিনি ঢলা হৈ গ'ল। লগতে আম অলপ আছে, আমখিনিও একেলগতে দি দিছোঁ। আম আছিলে, আমো মিহলাই দিছোঁ। বেছি শুকাই গ'ল আমখিনি, সেইকাৰণে ইয়াতে মিহলি কৰি দিছোঁ। আগতে মাৰি থোৱা মিক্সিত মাৰি থোৱা এইখিনি মছলাখিনিও ইয়াতে দি দিছোঁ। এইখিনি মানে হেৰিখিনি আচাৰখিনি চাই তাৰ পৰিমাণত মই অকণ মছলা দিলে ভাল পাওঁ, সেইকাৰণে মই মছলা অলপ সৰহকৈ দি দিছোঁ। মছলা দিয়া হৈ গ'ল। এতিয়া আম আৰু কঁঠালৰ আচাৰ এইখিনি হৈ আছে। অলপ ৰেড চিলি দি দিওঁ। এতিয়া মছলাখিনি দিয়া হৈ গ'ল, ৰেড চিলি অলপ দি দিওঁ। এইটো ৰেড চিলি দি দিছোঁ আৰু মই কেঁচা জলকীয়াটো অলপ কম দিলোঁ, সেইকাৰণে ৰেড চিলি দি দিছোঁ অলপ সৰহকৈ। এতিয়া চাওক আপোনালোকৰ এইখিনি আচাৰখিনি কালাৰ কেনেকুৱা উঠি গ'ল। আম আৰু কঁঠাল দুইটা মিলাই বনালোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব। আচাৰ বনালোঁ এনেকুৱাকৈ। এইখিনি নমাই ৰাখিম, নমাই ৰাখি ঠাণ্ডা হোৱাৰ পিছত চিচাৰ বটলত, মানে কাছৰ বটল যিটো, তাত ভৰাই দিম। এনেকৈ আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব। আচাৰখিনিও কেনেকুৱা বনিছে আৰু দেখি আপোনালোকে কেনেকুৱা গম পাইছে কমেণ্ট কৰি জনাব। আৰু বেলেগ পদ্ধতিৰে কোনোবাই বনায় নেকি, কেনেকৈ বনায়। মইতো এনেকৈ বনাইছোঁ আজি, মই নতুন বুলিয়ে ক'ব লাগিব, মই আগতে তেনেকৈ বনাই পোৱা নাই। আম আৰু কঁঠালৰ আচাৰ আজিলৈ ভিডিঅ'টা সামৰিছোঁ ইমানতে।